আপুনি যদি আপোনাৰ ঘৰৰ ওচৰে পাজৰে 200 মুৰ্গীৰ পোৱালি পুহিব পৰাকৈ ঠাই উলিয়াই লয় আৰু তাত যদি আপুনি 200 মুৰ্গীৰ পোৱালি আনে, এতিয়া আপুনি এই মুৰ্গীৰ পোৱালি ডাইৰেক্ট পোৱালি হিচাপেও কিনি আনিব পাৰে, নাইবা আপুনি যদি ইনকুবেটৰ লয়, সেই ইনকুবেটৰত আপুনি নিজে কণী ভৰাই তাৰ পৰা পোৱালি জন্মাব পাৰিব। আপুনি যদি ডাইৰেক্ট পোৱালি কিনি আনে তেতিয়া এটা পোৱালিৰ প্ৰায় 40 টকাকৈ পৰি যাব। অৰ্থাৎ আপুনি যদি 200টা পোৱালি আনে তেতিয়া আপোনাৰ 8000 টকা পৰি যাব। এতিয়া এই 200টা মুৰ্গীৰ পোৱালি আপোনাৰ বেচিব পৰা হোৱালৈকে আপুনি 70 দিন পুহিব লাগিব। এতিয়া এই 200টা মুৰ্গীৰ পোৱালিক আপুনি ডাঙৰ কৰোঁতে ধৰি লওক আপোনাৰ 50টা মুৰ্গীৰ পোৱালি মৰি গ'ল, থাকিল আপোনাৰ 150টা মুৰ্গী। এই 150টা মুৰ্গী যদি আপুনি ডাঙৰ কৰি বিক্ৰী কৰে, তেতিয়া এটাত আপুনি 300 টকাকৈ পাব। তেতিয়া ভাবি চাওক 150টা মুৰ্গী পোৱালি পাব আপুনি 45,000 টকা। এতিয়া আপুনি এই মুৰ্গীকেইটা ডাঙৰ কৰোঁতে ধৰি লওক আপোনাৰ দানা বা ভেকচিনৰ নামত আপোনাৰ 10,000 টকা খৰচ হ'ল। এতিয়া এই 45,000ৰ পৰা আপুনি এই 10,000টো বিয়োগ কৰি দিয়ক আৰু তাৰ লগতে আপুনি মুৰ্গী যি কিনি আনিছিল 8,000 টকাত সেইটো মাইনাছ কৰি দিয়ক। আপোনাৰ হাতত থাকিল 27,000 টকা। এই 27,000 টকাটো আপুনি যদি 2ৰে হৰণ কৰি দিয়ে, কাৰণ মুৰ্গীৰ পোৱালি আপুনি বেচিব পৰা হ'লেকে 70 দিন লাগিব, গতিকে প্ৰায় 2 মাহ ধৰি লওক। এতিয়া যদি আপুনি 2 দি হৰণ কৰি দিয়ে তেতিয়া আপোনাৰ এমাহত পৰি যাব 13,500 টকা। গতিকে আপুনি ভাবি চাওক, আপুনি ঘৰত বহিয়েই সাধাৰণ 200টা মুৰ্গী পোৱালি পুহিয়ে আপুনি মাহত প্ৰায় 10,000 পৰা 15,000 টকা ইনকাম কৰিব পাৰিব। আপুনি যিকোনো ধৰণৰ সহায়ৰ বাবে আমাৰ লগত যোগাযোগ কৰিব পাৰে, স্ক্ৰীনত আমাৰ নাম্বাৰ আহি আছে। আৰু আপোনাক যদি উন্নত মানৰ ইনকুবেটৰ লাগে তেতিয়া আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমি উন্নত মানৰ ইনকুবেটৰৰ লগতে তাত বিভিন্ন পাৰ্টসমূহ যোগান ধৰোঁ, গতিকে আপুনি আমাৰ লগত কণ্টেক্ট কৰক। আমি অকল পথাৰ আমাৰ, বজাৰ আমাৰ এনেদৰে কৈ আন্দোলন কৰিলেই নহ'ব, আমি হাতে কামেও লাগিব। গতিকে আপুনি এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে দুইজনৰ সহায়ো হয়।